ব'লক আজি মোৰ ক্লাছৰুমটো দেখুৱাওঁ। আপোনালোকে চাব, কেনেকুৱা লাগে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আহে যে ক্লাছ কৰিম বুলি, তেতিয়াহ'লে আহিব পাৰে। এইটো হৈছে অফিচ ৰুমটো, আৰু ইয়াতে চব হিচাপ নিকাচ আৰু ডকুমেণ্টত যি কাম থাকে ইয়াতে হয় আৰু তেনেবিলাক। এইটো ক্লাছৰুম হয়, ইয়াতে ক্লাছবিলাক কৰে আৰু এতিয়া আহিব ষ্টুডেণ্টবিলাক লাহে লাহে ক্লাছ কৰি আছে তেওঁলোকে। আৰু মই ইয়াতে মানে ভিডিঅ'বিলাক এডিটিং কৰোঁ আৰু মোবাইলতো কৰোঁ বাৰু। তো ইয়াৰ পৰাই মানে ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু। যায় মায়াহানি তাই উভতি বারে বারে খয়ে যায় কানে কানে তাই হৃদয় ঠিকনা দি যায় তুমি আঁকা ফাগুনৰ দৰে মোক পলাশ